নমস্কাৰ ৰাইজ আজি বনাবলৈ ওলাইছো বাজৰা ৰুটি এটো আপোনাৰ আমাৰ নৰমাল ঘেহুৰ আটাৰ ৰুটি বনোৱাৰ নিচিনা ইমান সহজ নহয় অলপ সাৱধানে বনাব লাগে কাৰণ নৰমাল আটাটো যেনেকৈ আঠা লাগি যায় তেনেকৈ আঠা লাগি নাযায় বহুত সাৱধানে বনাব লাগে আপোনালোকক মই দেখাই আছো তাৰ কাৰণে আগতে আমি এটো বাচনত অকমান বাজৰা লৈ লম এতিয়া প্ৰথমতে চামুচ এখনৰে মিলাই লম পানী দি পিনে এতিয়া এখিনি হাতেৰে কৰিব পৰা হৈছে এই বাজৰাটো আপোনাৰ মানে বালি মাটিৰ নিচিনা বালি মাটি যেনেকৈ আঠা খাই নাযায় তেনেকুৱা গতিকে মাৰোতে অলপ হেই হয় এনেকে হেঁচি ধৰিলে কোনোবা এফালেদি ভাঙি ওলাই যায় এতিয়া মই এখনৰ ওপৰত লৈ লম ভালকে মাৰি দিম অলপ আটাটো ইয়া দেখিছেনে কেনেকৈ ভাঙি ভাঙি যায় আমাৰ নৰ্মেল আটাটো এনেকুৱা নহয় ধুনীয়াকৈ আঠা খাই যায় সেইকাৰণে বেলুতে অলপ কষ্ট হয় এই বাজৰাৰ আটাটো এতিয়া আমি দুটা ভাগত ভগাই লম এইবোৰ দেখিছেনে কেনেকৈ গুৰিবোৰ ওলাই গৈছে এতিয়া মই বেলা ষ্টাৰ্ট কৰিম বেলিবৰ কাৰণে ইয়াত মোক নৰ্মেল আটা অকণমান লাগিব তাৰ কাৰণে এইটো উলিয়াই লৈছোঁ এই সব কেনেকৈ ফাটি গৈছে খুব সাৱধানে অকণমান অকণমানকৈ বেলিব লাগিব বেছি জোৰকৈ বেলিলে আকৌ লাগি যোৱাৰ চান্স থাকে তেতিয়া আপুনি উল্টাই দিবই নোৱাৰিব এনেকৈ লুটিয়াতে ভাঙি যায় কাৰণে মই বেলেগ এটা বুদ্ধি ইয়াত এপ্লাই কৰোঁ এই খন্তিখন ইউজ কৰিম এয়া চাওক কেনেকৈ ফাটি গৈছে এখন প্ৰায় পাতলকৈ বেলা হৈ গৈছে এতিয়া আমি পেনত দি পিনে আমি টাৱাত দি পিনে এখন পুৰিম এই সাইজবোৰৰ প্ৰতি ইমান লক্ষ্য নিদিব কাৰণ খাবলৈ পোৱাটো ডাঙৰ কথা এতিয়া আমি বনোৱা ষ্টাৰ্ট কৰোঁ টাৱাখন গৰম হৈ গৈছে এতিয়া এখন সাৱধানে ইয়াত এনেকৈ ওলোটাই লৈ লাহেকৈ পেলাই দিম এটা কথা ভাল যে এয়া ফাটি গৈছে আপুনি যদি এনেকৈ লগাই দিয়ে লাগি ধৰিব জয়েন হৈ গ'ল এবাৰ টাৱাত দিয়াৰ পিছত ধুনীয়াকৈ চলি যায় টাৱাত পৰালৈকে যদি আপুনি নাভাঙাকৈ ৰুটিখন ৰাখিব পাৰে আপুনি ৰুটি ধুনীয়াকৈ খাবলৈ পাব ৰুটিখন হেঁচিবলৈ মই এনেকুৱা বস্তু এটা ইউজ কৰোঁ
এইটো একচুৱেলি ৰুটি হেঁচা বস্তু নহয়, এইটো বজাৰৰ পৰা কিনোতে ইয়াৰ নামটো হ'ল পটেটো মেচাৰ, মানে বইল আলু চালু এনেকৈ হেঁচি পিনে আমি যে আলু পিটিকা বনাওঁ হাতেৰে নবনাই গৰম আলু আপুনি এনেকৈ হেঁচি কৰিব পাৰে, কিন্তু মই এইটো ৰুটি হেঁচা কামত ইউজ কৰোঁ। যাতে হাত নুপুৰে। অকণমান ফুলি আহিছে, উল্টাই দিম এতিয়া। এখন ৰুটি আমাৰ পূৰা হৈ গ'ল, এতিয়া ধুনীয়াকৈ নমাই থওঁ ইয়াৰ পৰা। এনেকৈ অকণমান হাতেৰেও আপুনি বেলি দিব পাৰে, চাওক এইখিনিলৈকে মই হাতেৰে বেলি দিলোঁ। এখনো বেলা হৈ গ'ল। এনেকৈ আপোনাৰ দুদিনমান বেলাৰ পিছতে মানে আপোনাৰ অভ্যাস হৈ যাব। ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি এইখনো টাৱাত বনাওঁগৈ। আগৰখনতকৈ এইখনৰ শ্বেপটো অলপ ভাল হৈছে। যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনাৰ ইম্প্ৰুভমেণ্ট হৈ গৈ থাকিব। এয়া বাজৰাৰ ৰুটিৰ ওপৰত ঘি দি খায়ো ভাল লাগে। বনাই থাকোঁতে যেতিয়া আপোনাৰ নমাবলৈ হ'ব, নমোৱাৰ আগে আগে আপুনি ঘি ছটিয়াই দিব পাৰে, বহুত ধুনীয়া গোন্ধায়। এইখন ৰুটি পূৰা হৈ গ'ল, গতিকে এতিয়া গেছটো নুমাই এইখন নমাই দিম। এয়া আমাৰ বাজৰাৰ ৰুটিৰ খানা ৰেডি। ইয়াৰ লগত আছে অমলেট, দাইল, আচাৰ আৰু কেঁচা জলকীয়া। এয়া মুগ মচুৰ দাইলৰ লগত খাই বৰ বঢ়িয়া লাগে। আৰু এই বাজৰাৰ ৰুটিটো মানে নৰ্মেল আটাতকৈ, মানে ঘেঁহুৰ যিটো আটা, সেই আটাতকৈ বেছি নিউট্ৰিচিয়াছ হয়। ইয়াত প্ৰটিনছ, মিনাৰেলছ, ভিটামিনছ প্ৰচুৰ পৰিমাণে আছে, গতিকে মাজে মাজে আপোনালোকেও বনাই খাব পাৰে। আৰু যদি আমাৰ আজিৰ এই ৰেচিপিটো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ মতা ৰান্ধনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।